বিয়ৈ কি কৈছেনো বাৰু? নাই এনে গৰুকেইজনীৰ কাৰণে ঘাঁহ কেইডালমান উঘালি আছিলো। ব'লকচোন ধুমুচৰ দোকান পৰা কলহমাল এবটল লৈ আহোঁগা, বহুত দিন খোৱা নাই। বলক দাইটি, ব'লক তেন্তে বিয়ৈ। ঐ ধুমুচ দোকানত আছনে বাৰু? আছো কি লাগে কওকচোন বাৰু। কলহমাল এবটল পানী বে। এখন কফি দোকানে আপুনি ইয়াত কলহমাল বিচাৰি আহিছে? চাল্লা তহঁতৰ এখন কফি দোকানে ফফি দোকান। আগতে আমাৰ চাহপানী দোকানতো কলহমাল থৈ দিয়ে। চাল্লা কলহমাল আনি থবি, নহ'লে দোকানে চোকানে চাল্লা জ্বলাই পেলাম। একে গুৰে নেল দুটা গছক মাৰি ধৰিম ক দেই। বিয়ৈ আপুনি আঁতৰকচোন, মই ইয়াক এটা আঙুন দিহে চালা কলহমাল খাবলৈ মন গৈ আছে ইমান গৰমত। এতিয়া চালা কলহমাল থৈ দিয়া নাই, আঁতৰি দিয়ক বিয়ৈ। ইয়াক চালা আজি নেমাৰিব বিয়ৈ, নেমাৰিব। তই চালা কলহমাল নথওঁ হা দোকানত, মোৰ চালা মাথাটো একদম জুই বলা নিচিনা উবলি আছে যে। ভুয়ৈটো মাৰিবলৈ বাদ দিয়ক আৰু কলহমাল চলহমাল নানে ইহঁতৰ দোকানলৈ। কাইলৈ কোলাইহঁতৰ ঘৰলৈকে খুজি যাব লাগিব পাই। সন্ধিয়া সময়তে যাম নেকি, কাইলৈলৈকে নাযাওঁ। আপুনি নহ'লে থাকিব নোৱাৰে ন? বিয়ৈ ব'লক তেন্তে ৰাইজসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। নেক্সট পাৰ্ট পিছত আহিব। এইটো পাৰ্ট 1 আৰু পাৰ্ট 2 পিছত দিম। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। বাই বাই।